ঘৰৰ পৰা 4 বছৰ বাহিৰত থকা হৰকান্ত আজি তামান ফুটে কাৰণ ঘৈণীয়েকে ফোন কৰি কৈছে হৰকান্তৰ বোলে বাপেক হ'ব ওলাইছে। खत्म बाय बाय टाटा गुड बाय गया কিছুমান SMS কলিজাত বেয়াকৈ আঘাত কৰে যেনে ইউ হেভ ইউজ 50% অফ ইউৰ ডাটা পেক। Why are you crying? কোনোবাই মোক পটাই লোৱাচোন উগ্ৰপন্থী নেকি মই সকলোৱে যে ইগনৰ কৰি আছা। ঘৰৰ পৰা 4 বছৰ বাহিৰত থকা হৰকান্ত আজি তামান ফুটে কাৰণ ঘৈণীয়েকে ফোন কৰি কৈছে হৰকান্তৰ বোলে বাপেক হ'ব ওলাইছে। खत्म बाय बाय टाटा गुड बाय गया মা ভৰিত দুখ পালো কি ল'বা ষ্টেটাছ ল'বা ষ্টেটাছ। এয়াই কলিযুগ হালোৱা আচাৰীয়ে কোবোৱা দিনত জন্ম হোৱা ল'ৰাটোক চেল্ফি ষ্টিকৰ দিনত জন্ম হোৱা ছোৱালীজনীয়ে শাসন কৰি আছে। খুচবু নাম আছিল তাইৰ পানী থৈ গুচি গ'ল। জানিবলগীয়া কথা বাইকৰ পিছত বহি যাজনে হয় বোলে এনেই লাগি যায় সি ঘণ্টা একো শুনা নাপায়। गजब बेइज्जती কাৰ মাথা হয় ক'ব পৰা জনক পুৰস্কাৰ দিয়া হ'ব। সঁচা প্ৰেমক ধোকা দি আনৰ লগত হঠাৎ পলাই বিয়া হোৱাবোৰ বিয়াৰ পাছত আকৌ ওলাই মৰা স্বভাৱটো থাকেই। Namaste and happy Diwali. चल बोजड़ी के ফটা পেন যদি ষ্টাইল হয় তেনেহ'লে ডিছপ্লে থকা মোবাইলটো এটা ষ্টাইল। no 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 ছোৱালীৰ পিছত দৌৰি একো লাভ নাই ছোৱালী মানবেক লৈ দৌৰা তেতিয়া ছোৱালী তোমাৰ পাছত নিজে নিজে দৌৰিব। কাজলতকৈ ক'লা কি হ'ব পাৰে জনাবচোন অজয় দেৱগন কাজলতকৈ অলপ ক'লা। এই যে ৰিচাৰ্জ শেষ হ'ল বুলি ষ্টেটাছ দিয়ে কোনোবাই কৰি দিয়ে নে নিজে কৰিব লাগে। লেবেলৰ কথা কিনো ক'ম ডাঙৰ ডাঙৰ কোম্পানীৰ মেছেজৰ ৰিপ্লাই নিদিয়া মানুহ মই। শিক্ষিত হৈ কি লাভ যদি মুখৰ ভাষা ঠিক নহয়। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তেতিয়াহে গম পাম ভিডিঅ'বোৰ আপোনালোকে ভাল পায় নে বেয়া পায়। আৰু নতুনকৈ অহাবোৰে সেই লাল বটনটো পিটিকি মানে ঘণ্টাটো দবাই থৈ যাবি তেতিয়াহেতো আনিবলৈ ভিডিঅ' আপোনালোকে আগত পাব।